Hey guys, welcome to a new mini vlog. আৰু আজি মই আহিছো মনসা পূজালৈ। আৰু আজিৰ পৰা আৰম্ভ হৈছে মনসা পূজা। তাতে আৰু এটা কথা গাইছ, আজি মানে দলা পাতাহে। তাকে ভাবিলো পূজাৰ পৰিৱেশটো এবাৰ চাই যাও। আৰু গাইছ আপোনালোকে ভাবিব পাৰে যে পূজা আছে ভিৰ নাই, কাৰণ আজি পূজা নহয়, অহা কালিৰ পৰাহে পূজা আৰম্ভ হ'ব। আৰু গাইছ চাওকচোন মন্দিৰটো ইমান ধুনীয়াকৈ সজাই তুলিছে। আপোনালোকে যদি ইমানখিনি লৈ চাইছে, ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু এইফালে আছে মিঠাইৰ দোকানবোৰ, তাৰ লগতে আছে খেলা বস্তুৰ দোকানবোৰ। আপোনালোকে একবাৰ পূজাৰ পৰিৱেশটো চাওকচোন ৰাস্তাৰ পৰা। আৰু গাইছ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাওঁ বলকচোন।